মই ভিডিঅ' কৰি আছো ৰখা মোক খেচি নেপেলাবি দে মই কৈ দিছো বোলে কি কৰিলে ছাৰ ঐ ঐ এই চব কি কৰি পেলালে মা গডৰেজৰ চাবিটো ক'ত থলা নালাগে মেখেলা চাদৰ উলিয়া তাৰপিছত কি কৰিবি এই ভিডিঅ' বনাব লাগে খেচি নেপেলাবি ধৰিছো তাতে আছে ক'ত বিচনা তলত মই ধৰি দিছো তাতে এইটো চাবি লৈ ল'লো এইযোৰ প্লেইন চাদৰ এইযোৰ প্লেইন তাৰপিছত হেৰি দিয়া ৰঙা কাপোৰযোৰ দিয়া মোৰ ৰঙা মুগাৰ কাপোৰযোৰ আৰু তোমাৰ ক'লা মেখেলাখন ক'লা টচ মুগাৰ যেন ফুল লগা মেখেলাখন মোক খেচি নেপেলাবি দে মই কৈ দিছো বোলে চাবি অঁ আৰু ব্লাউজটোও লাগে এই ক'লা ব্লাউজটো ক'ত থলো মই মই গাঁৱলৈ যাওঁ এইবোৰ খেচি নেপেলাবি দেই মই কৈ দিছো ভালকে থবি জাপি কুচি এয়া মোৰ কাপোৰ ওলোৱা হৈ গ'ল এইকেইযোৰৰ ভিতৰতে মিলাই মিলি পিন্ধিম আৰু উলিয়াব গ'লে মোক মায়ে মাৰিবহে আৰু এতিয়া মই ওলোৱাৰ আগত মানে মেখেলা চাদৰ পিন্ধাৰ আগত মই এতিয়া অলপমান মেকআপ কৰিলোঁ মেকআপ মানে বেছিক মেকআপ আৰু ইমান হাই ফাই মেকআপ নহয় মানে নেচাৰেল টাইপৰে মই মানে কেনেকৈ ফটো উঠাৰ আগত মই মেকআপ কৰোঁ সেইটোও আপোনালোকে গম পাই যাব আৰু এটা কথা মানে কেমেৰাৰ অফ হোৱাৰ পিছতেই মানে একচুৱেলি মাৰ মুডটো আগৰ পৰা অকণমান খং উঠি আছিলে মোৰ ওপৰত মই একচুৱেলি দেৰিকৈ উঠিছিলোঁ আৰু মাৰ একচুৱেলি হাতত কিবা হৈছে কাৰণে ডক্টৰে কৈছে কি মানে পানী চানী লগাব হাত দিছে সেইকাৰণে মা মানে মোৰ ওপৰত অকণমান গৰমেই হৈ আছিলে আগৰ পৰা আৰু প্লাছ কেমেৰা অফ হোৱাৰ পিছত মাৰ লগত অকণমান মোৰ তৰ্কাতৰ্কিয়ে হৈ গ'ল কিবা এটা কথা লৈ পেলাই ইমানো তেনেকুৱা নহয় আৰু মই কৈ দিম যেতিয়া মই মেকআপটো কৰি থাকিম তেতিয়া মই আপোনালোকক শ্বেয়াৰ কৰি থাকিম কি হৈছিলে ত' লেটছ ষ্টাৰ্ট মাই মেকআপ এইখিনি হৈছে মোৰ মেকআপ প্ৰডাক্ট মানে আপোনালোকে দেখা নাছিলে দেখাই থাকিম মই ফাৰ্ষ্টত মই লগাই ল'ম এইটো লেকটো কেলেমাই ওচৰ বেয়া বহুতকৈ পৰি গ'ল ইছাম টিকলিও আহি গ'ল এজনী টিকলি তাৰপিছত মই লগাম এইটো অকণমান লগাই লৈ লেকটো অকণমান ঐ দুষ্ট নকৰিবা এয়া হা তাৰপিছত মই লগাম যোনে মোকতো মেকআপ কৰা দেখিছে মেকআপ আৰ্টিষ্টবিলাকে চাগে মোক হাঁহিবই এইটো ষ্টেণ্ড কৰি দিছোঁ ৰখা লগাই আছোঁ তাৰপিছত লগাম বেবী পাউডাৰ এইটো এনেকৈ লৈ লৈছোঁ অকণমান ঐ দুষ্ট নকৰিবা তাই পূৰা লিপষ্টিকবিলাক লৈ আছে মোক এনেকৈ লওঁ কি কৰি আছা তুমি মানে এতিয়া মই কৈ আছিলোঁ মাৰ লগত কি হ'ল একচুৱেলি কি হ'ল মই উঠিছোঁ একদম 10:30 বজাত আৰু মাৰ যাবলৈ লগীয়া আছিলে গাঁও ঘৰলৈ কিবা তাত কিবা কাৰোবাৰ কিবা বিয়া আছে এনেকৈ তো মায়ে একদম ৰাতিপুৱা উঠি মা 5টা মানতে উঠি মেলি মায়ে পূৰা কাম চাম কৰি আমাৰ ভাত ৰাতিপুৱা কিবা কিবি ব্ৰেকফাষ্ট বনোৱাৰ পিছত দুপৰীয়াৰ কাৰণেও আমালৈ মায়ে অলৰেডি বনাই থৈয়ে গৈছে মোক জাষ্ট কৈছে কি লাগিলে কিবা আৰু এনেকৈ ডিম বনাই ল'বা এনেকৈ বুলি ক'লে তো মই কৈছোঁ অঁ ঠিক আছে বনাই ল'ম মানে চবখিনি কৰি মেলিয়ে গৈছিলে মায়ে কিন্তু তাৰপিছত মাৰ মানে একচুৱেলি খং উঠি আছে ন চবখিনি কাম মা কৰিবলগীয়া হৈছে তাৰপিছত মানে মা
মোৰ ওপৰত খঙাই আছিলে তাতে আকৌ মই মেখেলা চাদৰ লাগে কিবা লাগে কৈ আছোঁ মানে আগৰ পৰা যোনটো খং মানে আগৰ পৰা খংটো উঠিয়ে আছে তাতে আকৌ মই বেছিকৈ মেখেলা চাদৰ লাগে কিবা লাগে কৰিলোঁ তাৰপিছত মায়ে মোক কেমেৰা অফ হোৱাৰ পিছত মানে মোক কৈ আছে কি এইখিনি কাপোৰ যদি ভালকৈ নথওঁ পিছত কথা বেয়া হৈ যাব কিন্তু মানে মাৰ খঙত তেনেকৈ কিবা কিবি কৈ আছে তো কিবা কিবি আৰু সেইটো ৰিলেট কৰি পেলাই আকৌ বেলেগ ৰিলেটেড কথাও ক'লে কিবা তো চিজিল কৰি নথওঁ কিবা কৰি নথওঁ এনেকৈ কিবা কিবি ঢেৰ কিবা কিবি ক'লে তো মোৰ শুনি মোৰ অকণমান মোৰো খং উঠি গ'ল খং উঠাৰ পিছত ময়ো কিবা কিবি ক'লোঁ মানে কিবা কিবি নাই কোৱা মোৰো মানে খং উঠিলে তুমি খালি এনি টাইম চিঞৰি থাকা গালি পাৰি থাকা এনেকৈ তাৰপিছত হোৱাৰ পিছত আৰু অকণমান তেনেকুৱা হ'ল ময়ো বাৰাণ্ডাত গৈ বহিলোঁ বহাৰ পিছত মা গ'লগৈ এতিয়া যোৱাৰ পিছত এতিয়া মই এয়া আপোনালোকক দেখাই আছোঁ ঠিক হৈ যাব বাৰু এনেকৈ কথা কওঁতে এতিয়ালৈকে অলমষ্ট 3 মিনিটছ মানে হৈ গ'ল তো মেকআপৰ ভিডিঅ' এটা মই কেনেকৈ মেকআপ কৰোঁ এইটো মই এক্সট্ৰাকৈ ভিডিঅ' এটা বেলেগকৈ বনাম তো এইটো ভিডিঅ' মই অকণমান যেন তেনকৈ কৰি থওঁ আৰু পিছতকৈ মই ভালকৈ আপোনালোকক দেখাম কেতিয়াবা মই কেনেকৈ কি কৰোঁ কি কৰিছে ছাৰ অ' গড কি কৰিলে ছাৰ ঐ এই চাওক কি কৰি পেলালে হ'ল বাট পিটিম একদম মোৰ কেইটা লিপষ্টিক বেয়া কৰিলে তাই ঠিকেই নাই আৰু একদম সেয়া চোৱা কি কৰি দিলা তুমি কেইটা লিপষ্টিক যে মোৰ বেয়া কৰিলে এয়া চাওক এইটো কি কৰি পেলালে এয়া চা জান এক চা না কি কৰি পেলালে মুখখন তাই মুখখন নিজৰ দিয়া লিপষ্টিক পিটি দিম একদম এইটো কোন হাও হয় তাই নিজে ভয় খাই গৈছে কি হৈ গ'ল ৰখি আছে আকৌ তুমি এতিয়া যোৱা জানটো পোৱা লগা হেৰি মুখখন ধুই আহিবা দেই যোৱা তাই মোক দি মুখখন মুচি দিবি চ' আই এম ডান মোৰ ওলাই হৈ গ'ল এতিয়া মই শ্বুট কৰিবলৈ যাম মানে ভিডিঅ' বনাম ষ্টাইল কৰি এটা কথা জানেনে আজি যে মোৰ বিৰাট দিগদাৰ হৈছে চাদৰ মেখেলা পিন্ধিবলৈ সদায় মোক মায়ে পিন্ধাই দিয়ে বা কেতিয়াবা বৰমায়েও পিন্ধাই দিয়ে এতিয়া মা নাই কোনো তো মই জাপিব নোৱাৰোঁ মোৰ চাদৰখন মই চিম্পল এনেই মেলি লৈছোঁ আৰু যেনে তেনে ভিডিঅ' কৰিম বুলিয়ে তো অলপ দেখাই থাকিম আপোনালোকক তো কি হ'ল তো মই ইমান গৰম তো আকৌ মই ওলাবলগীয়া হ'ল ৰাতিপুৱা ওলাইছিলোঁ 11টা মানৰ পৰা কৰিছিলোঁ নেকি তো 3টা মানলৈ মোৰ হৈ গৈছিলে 3টা মান নহয় 2:30 মানলৈ মোৰ হৈ গৈছিলে তো আকৌ যেতিয়া ডিলিট হৈ গ'ল মই আকৌ 4:30 মানৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া কেইটা বাজিছে এতিয়া 6টা বাজিব এতিয়া 6টা বাজি গ'ল এতিয়া মই এনেকৈয়ে আছোঁ মাও আহি গ'ল আহি পেলাই মোক মই মানে ফটো উঠাম মানে এইবিলাক কৰি থকা চাই আছে সি আহি পেলাই ৰ'ব মই দেখাই আছোঁ মাক দেই কি কৰি আছে এজনী বহুত খং উঠি আছিল কিন্তু মোৰ মা তেনেকুৱা নহয় বাৰু ইমান খঙা কিয় খং উঠিছিলে মা কৈ দিয়া কাপোৰবিলাক খেচি মেচি কৰি থবি আৰু কৰি পাতি নথবি সেইটো কাৰণে খং উঠিছিলে সেইকাৰণে
আৰু এয়া দেউতা শুই আছে দেখাবলৈ আঁকি আছিলে কিন্তু মই দেখাই দিছোঁ আৰু তো এয়াই একচুৱেলি ইমানখিনিয়ে আজি ভিডিঅ'ত দেখাম ইমানটোৱে দেখাম আৰু একচুৱেলি কাপোৰ পিন্ধিবলৈ মোৰ থাকিয়ে গ'ল তো সেই ভিডিঅ'টো মই বেলেগ পাৰ্ট 2ত বেলেগ এটা ভিডিঅ' বনাম এইটো পাৰ্ট 2 কৰি পেলাই সোমোৱাই দিম তো প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব নাপাহৰিব থেংক ইউ